নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি এটা বহুত ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আজি মই কি ৰেচিপি লৈ আহিছোঁ সকলো আপোনালোকক ভিডিঅ' যোগে দেখুৱাই যাম। আহকচোন চাওঁ মইনো কেনেকৈ কি বনাইছোঁ আজি, সেইখিনি আপোনালোকৰ আগত দেখুৱাম। এইফালে মই লৈ লৈছোঁ বন্ধাকবি এফাল আৰু কণী লৈ লৈছোঁ মই 3টা। আৰু এনেধৰণে যদি আপোনালোকে বনাই খায় মানে আপোনালোকে পনীৰ কথা পাহৰিয়ে যাব, ইমানে টেষ্টি লাগে। এয়া মই বন্ধাকবিখিনি মিহি মিহিকৈ কাটি ল'লোঁ। আৰু এইফালে মই কেইটামান কাজু লৈ লৈছোঁ আৰু বিলাহী লৈ লৈছোঁ আৰু এইফালে জলকীয়া কেইটামান কাটি ল'লোঁ। এতিয়া মই ডিমকেইটা ভাঙি লৈছোঁ। ডিমটো আপোনালোকৰ 4টাও দিব পাৰে, 3টাও দিব পাৰে বা 2টাও দিব পাৰে। মই 3টাই দিছোঁ। আৰু এনেধৰণে যদি আপোনালোকে বনাই খোৱা নাই এবাৰ খাই চাবচোন, বহুতেই টেষ্টি লাগে। এনেধৰণে যদি খাই নহয় আপোনালোকে পনীৰ কথাটো পাহৰিয়ে যাব আৰু ভাবিব ইমান ধুনীয়াকৈ এনেকৈ বনাব পাৰিনে। এইফালে মই এতিয়া কণীকেইটা ফেটি লৈছোঁ। ইয়াতে মই পিঁয়াজ নহৰু দি দিম অলপমান আৰু কেঁচা জলকীয়া দি দিছোঁ। জলকীয়াটো আপোনালোকৰ যিমান খায় সিমানটো দিব। মই ইয়াতে জলকীয়া 2টাই দিছোঁ আৰু নিমখ দি দিছোঁ। নিমখটো জোখমতে দি দিব। আৰু এতিয়া মই ইয়াতে বন্ধাকবিখিনি যিখিনি মিহি মিহিকৈ কাটি লৈছিলোঁ সেইখিনিও মই দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালকৈ মিলাই ল'ম। এনেকৈ যদি বনাই খোৱা নাই এবাৰ আপোনালোকে বনাই খাই চাবচোন। আৰু এনেধৰণে বনালে মানে বহুতেই টেষ্টি লাগে আঞ্জাখন খাবলৈ। যদি এনেধৰণে খায় তেতিয়া আপোনালোকে মাছ মাংস কথা পাহৰিয়ে যাব, মানে ইমানেই টেষ্টি হয়। এতিয়া মই এটা টিফিন বাতিত দি দিছোঁ। এইখিনি ভালকৈ মই গোটেইখিনি মিলাই ল'লোঁ। লৈ পেলাই মই টিফিন বাতিটোত অকণমান তেল সানি পেলাই মই বাতিটোত দি দিছোঁ। আৰু মই এখন কেৰাহী পাতি দিলোঁ, তাতে মই ভাপত সিজিবলৈ দিলোঁ। আৰু সেইখিনি মানে মই ভিডিঅ'টো বনাইছিলোঁ কিন্তু সেইটো অফ হৈ থাকিলে মই গমেই নাপালোঁ। আৰু এইখিনি দেখিছেনে, ভাপত দিয়াৰ পিছত মই টিফিন বাতিটোৰ পৰা উলিয়াই পেলাই ধুনীয়াকৈ পিচ পিচকৈ কাটি পনীৰ নিচিনা কৰি পেলালোঁ। এতিয়া মানে এইখিনি মই ভাজি ল'ম। আপোনালোকে নভজাকৈও দিব পাৰে, কিন্তু ভাজি ল'লে ভাল লাগে। আৰু এয়া দেখিছেনে, ইমান ধুনীয়াকৈ পনীৰ নিচিনা পিচ পিচকৈ কাটি ল'লোঁ। লৈ পেলাই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু যেতিয়া ভাজিব তেতিয়া একদম জুই সেইটো কমাই দিব, নহ'লে দেই যাব। এনেকৈ যদি খাই আপোনালোকে পনীৰ নে বন্ধাকবিয়ে একোৱে ধৰিব নোৱাৰিব। এয়া এবাৰ এবাৰ মই উল্টাই দিছোঁ। আৰু দেখিছেনে বাৰু ভাজি থাকোঁতে পনীৰ নিচিনা লাগিছেনে বাৰু। মই এইখিনি হৈ গ'ল, এইখিনি মই কাঢ়ি ল'ম এতিয়া। আৰু ইয়াতকৈ ৰঙচুৱাকৈ ভজাৰ দৰকাৰ নাই, এইখিনি একদম ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই থকা কিপিছোঁ মই একেধৰণেই ভাজি ল'ম। এতিয়া মোৰ গোটেইখিনি ভজা হৈ গ'ল। এতিয়া মই এখন কেৰাহী বহাই দিলোঁ, তাতে মিঠাতেল দি দিলোঁ। আৰু এইফালে আদা নহৰু পিঁয়াজ মই দি দিছোঁ। এইখিনি অলপ ভাজি ল'ম। আৰু এইফালে মই বিলাহীকেইটা মই মিক্সি জাৰটোতে মই পিচি ল'লোঁ। লৈ পেলাই মই এইখিনি পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতে মই বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি মানে এনেকৈ পিচি ল'লে আৰু টেষ্টটো বেলেগ হয় ন, সেইকাৰণে বিলাহীখিনি মই পিচি ল'লোঁ। এইফালে মই জিৰা পাউডাৰ, ধনিয়া পাউডাৰ
হালধি গুড়া সব যি মছলা লাগে মই তাৰে সব অলপ অলপ মই দি দিছোঁ। দি পেলাই এইখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া ৰেড চিলি পাউডাৰ অলপো দি দিছোঁ। তেতিয়া আৰু অলপমান গৰম মছলা দি দিছোঁ। দি পেলাই আকৌ ভালকৈ লৰাই দিছোঁ। আৰু এইখিনি হৈয়ে গৈছেগৈ মোৰ, দেখিছেনে ধুনীয়াকৈ মানে হেৰি হৈ গৈছে। আৰু ইয়াতে মই দি দিছোঁ দৈ এচামুচ দি দিছোঁ। আৰু দৈটো দিলে কালাৰটো ধুনীয়া হয় আৰু খায়ো টেষ্টি লাগে, সেইকাৰণে মই দৈটো দিলোঁ। আৰু ইয়াতে অকণমান মানে 1 চামুচমান মই ঘি দি দিছোঁ। আৰু এতিয়া অকণমান পানী দিছোঁ। দি পেলাই মছলাখিনি ভালকৈ ভাজ যাবৰ কাৰণে অলপ সময় কাৰণে মই ঢাকি থৈ দিম। আৰু অলপ সময় পিছতে আপোনালোকক দেখুৱাই দিছোঁ। মই নিমখটো দিব পাহৰিছিলোঁ আৰু এতিয়া নিমখটো দি দিছোঁ। কাৰণ নিমখটো মই ইয়াতে কমাই দিছোঁ। যেতিয়া মই ডিম আৰু বন্ধাকবিখিনি বইল কৰিছিলোঁ তেতিয়া তাতে অলপ নিমখ দিয়া আছিলে, সেইকাৰণে ইয়াতে কমাই দিছোঁ। এতিয়া মই যিখিনি ভাজি লৈছিলোঁ পনীৰ নিচিনাকৈ, সেইখিনি মই ইয়াতে দি দিছোঁ। দি পেলাই এইখিনি ভালকৈ উতল আহিবলৈ দিম। এতিয়া মই ঢাকনটো অলপ সময় কাৰণে মাৰি দিলোঁ। ঢাকনটো খোলাৰ পিছত মই অলপমান ধনিয়া দি দিছোঁ। ধনিয়া দিলে টেষ্টটো ভাল লাগে, সেইকাৰণে মই ধনিয়া অলপো দিছোঁ। পানীটো আপোনালোকৰ জোখমতে দিব। মই এইটো অলপমান পানীটো শুকাবলৈ দিম আৰু গ্ৰেভি টাইপৰ হ'বৰ কাৰণে দিম। এতিয়া মই 2-3 মিনিট থকাৰ পিছতে আকৌ ঢাকনটো উদঙাই পেলাই এয়া দেখুৱাই দিছোঁ। মোৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিলোঁ। দি পেলাই এয়া চাওকচোন, আপোনালোকক মই প্লেট এখনত উলিয়াই দেখুৱাই দিছোঁ কিমান টেষ্টি হৈছে। আৰু যদি এনেকৈ বনাই খোৱা নাই এবাৰ খাব। আৰু মোৰ ভিডিঅ'টো আজি ইমানে আছিলে। যিসকলে প্ৰথমবাৰ কাৰণে ভিডিঅ'টো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মই যি ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাব আৰু চাব পাব। আজি ভিডিঅ'টো ইমানে আছিলে। ধন্যবাদ।